আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আজি এটা মেজিক দেখাম। আমি সৰুকালত বহুত মেজিক দেখিছিলোঁ, মেজিক বুলি ভাবিছিলোঁ। আচলতে আপোনালোকক দেখাম মই পানী কেনেকৈ ৰয় আৰু কেনেকৈ যায়। মোৰ কথামতে পানী যাব লাগিব আৰু মোৰ কথামতে পানীটো ৰৈ যাব। ঠিক আছে, আপোনালোকক মই এটা মেজিক দেখাম। এটা সৰু টেমা আছে, এইটো মোৰ হাতত পানী আছে, আপোনালোক ইয়াতে মই ভৰাই দিছোঁ, চাব। ঠিক আছে, মই এতিয়া খোপাটো মাৰি দিছোঁ, চাব। ঠিক আছে, চাব। মই ৰ'ব দিলে পানীটো ৰৈ যাব। ঠিক আছে, চাই দেখিব। মই যেতিয়া ক'ম ষ্টাৰ্ট, গৈ আছে, ষ্টপ, বন্ধ হৈ গ'ল। দেখিলেনে? ষ্টাৰ্ট, ষ্টপ, ষ্টাৰ্ট, ষ্টপ। দেখিছেনে? আপুনি ঘৰতো কৰিব পাৰে, আপোনাৰ ল'ৰা ছোৱালীকো দেখাব পাৰে। এইটো কিন্তু আগতে আমি মেজিক বুলি ভাবিছিলোঁ, কিন্তু হাতেৰে কৰিব পাৰি। খৰচীয়া কেইটামান বস্তু হ'লে, দুটা বস্তু হ'লে হৈ যায়। এবাৰ আকৌ দেখাইছোঁ, ষ্টাৰ্ট, ষ্টপ, দেখিলেনে? ষ্টাৰ্ট, ষ্টপ, ষ্টাৰ্ট, ষ্টপ। গতিকে আপোনালোকক মই দেখাইছোঁ, এইটো এটা সৰু টেমা। এতিয়া এই মেজিকটো মই কেনেকৈ কৰিলোঁ আপোনালোকক মই দেখুৱাইছোঁ। পানীখিনি পেলাই দিছোঁ। ঠিক আছে, এইটো আপোনালোকে দেখিছে, এইটো এটা টেমা, সৰু টেমা। এইটো আপোনাৰ সোপা, সোপা বুলি কয় অসমীয়াত, এইটো সোপা। এই সোপাটোক এতিয়া মই বিন্দা কৰিছোঁ, ফুটা কৰিছোঁ। আপুনি 15টামান ঘৰত কৰি ল'লে হ'ব। আৰু এই সোপাটোৰ আৰু এই টেমাটোৰ আপুনি কি কৰিব, তলত এটা সৰু ছিদ্ৰ ৰাখিম, যাতে কোনো গম নাপায়। আপুনি দেখিছেনে, এইটো সৰু এটা ছিদ্ৰ আছে, ইয়াতে ফুটা এটা আছে। এই ফুটাটো আপুনি কৰি ল'ব। কৰি লোৱাৰ পিছত আপুনি যেতিয়া পানীটো ঢালিব, তেতিয়া আপুনি কি কৰিব, এই ফুটাটোত আপুনি হাতেৰে প্ৰথমতে ধৰি ল'ব। ধৰি লোৱাৰ পিছত আপুনি কি কৰিলে, ইয়াতে পানীটো ঢালি দিলে, চাব। মই তলৰ যিটো ফুটা আছে, এইটো আঙুলিৰে মই টিপা মাৰি ধৰিছোঁ। ঠিক আছে, এইবাৰ মই কি কৰিছোঁ, টেমাটো ফিল আপ হ'ল। হোৱাৰ পিছত মই এইটো কি কৰিলোঁ, এইটো কপাৰটো মাৰি দিলোঁ। ঠিক আছে, এতিয়া চাব। এতিয়া পানীটো কিন্তু পটকৈ ওলাই নাযাব দেই। চাওক, পানীটো ওলাইছেনে? পানী কিন্তু ওলোৱা নাই। ওলাইছে জানো? ওলোৱা নাই। এতিয়া মই যদি কওঁ ষ্টাৰ্ট, ষ্টাৰ্ট, বন্ধ কৰি দিলোঁ। তাৰমানে এই যিটো ফুটা আছে, এই ফুটাটো তাৰমানে মই আঙুলিৰে দেখিছেনে, এইটো ফুটাটো মই খুলি দিয়াৰ লগে লগে পানী গৈ থাকিব। যেতিয়া মই ক'ম ষ্টপ, বুজিলেনে? এইটো মেজিক বুলি কয়। গতিকে কথা হ'ল কি, আমি ঘৰতে কিছুমান বস্তু কৰি লৈ পেলাই মেজিক দেখাব পাৰোঁ। আচলতে মেজিক বুলি কোনো শব্দ নাই, এইটো মানে এটা হাতেৰে বনোৱা এটা মানে মেজিক বুলি কোৱা হয়। চাব এইবাৰ, নেক্সট, ষ্টাৰ্ট, ষ্টপ। এনেকৈ আপুনি ঘৰত কৰি ল'ব পাৰে আৰু আপুনি কাৰোবাক দেখাবও পাৰে। ঠিক আছে, নেক্সট ভিডিঅ' অহাকালিলৈ আপোনালোকক লগতে বন্ধুসকল আপোনালোকক কৈছোঁ, যদি এই ভিডিঅ'টো আপুনি লাইক, কমেণ্ট বা শ্বেয়াৰ কৰা নাই, তেতিয়াহ'লে অতি সোনকালে ছাবস্ক্ৰাইব কৰক। পিছলৈ আপুনি লগে লগে ভিডিঅ'টো পাব, যাতে আপুনি আইকন বেলটো দাবি থৈ দিব। যেতিয়া মই ভিডিঅ'টো ডাউনলোড কৰোঁ, তেতিয়া আপোনালোকে পাব। ঠিক আছে, আজিলৈ ইমানতে সমাপ্ত কৰিম।